Hello friends, অসমীয়া ফেক্ট ৱৰ্ল্ডৰ আন এটা এপিসোডত আপোনালোকৰ স্বাগতম। বন্ধুসকল, আজিৰ যাকে দেখো সকলোৱে PUBG গেমৰ ফেন হৈ পৰিছে। সৰু সৰু ল'ৰা প্ৰায় সকলোৱে PUBG গেম লৈ ইন্টাৰনেটত ব্যস্ত হৈ পৰিছে। কিন্তু কিয় ইমান বেছি ফেন ফলোৱাৰ PUBG গেমৰ? মই আজি আপোনাক এনে ফেক্টছৰ জ্ঞান দিম যি শুনি আপুনিও আচৰিত হৈ পৰিব। আৰু ভিডিঅ'টোত PUBGৰ এটা কথা ডিটেইলছত ক'ম। PUBG গেমটোত এখন ইৰেংগল নামৰ মেপ আছে আৰু আপুনি জানেনে এই নামটো কেনেকৈ পৰিলে? ভাবক ফ্ৰেণ্ডছ, ভাবক। PUBG গেমটোৰ ক্ৰিয়েটৰ ব্ৰেণ্ডন গ্ৰীন, তেওঁৰ জীয়েকৰ নাম হয় ইৰেইন, আৰু যদি আমি ইৰেইনৰ এঞ্জেল যোগ কৰোঁ তো পাওঁ কি? ইৰেঞ্জেল। এনেকৈ আহিছিল ইৰেঞ্জেল মেপৰ নাম। ফ্ৰেণ্ডছ, আপুনি এই ভিডিঅ'টো যিমান দেৰি চালে এতিয়ালৈকে ইমান সময়ত লাখ মানুহে ফ্ৰী ফায়াৰ খেলি আছে। যেতিয়া আপুনি এই ভিডিঅ'টো চাই আছে তো লাখ মানুহে বাবল শ্বুটাৰো খেলি আছে, কিন্তু সাইমালটেনিয়াছলি PUBG খেলৰ প্লেয়াৰ সংখ্যা বহুতেই বেছি। এটা কোম্পানী ৰিচাৰ্চৰ মতে 2018 চনত $1 বিলিয়ন অৰ্থাৎ 20 crore এদিনত অৰ্থাৎ 1.38 লাখ পাৰ মিনিটত আৰু প্ৰতিটো ছেকেণ্ডত ভাবক 2300 টকা কমাই আছে এই PUBG গেমে। ফ্ৰেণ্ডছ, গেমটোতে দেখা পোৱা যায় যে এটা শব্দ উইনাৰ চিকেন ডিনাৰ। আচলতে ক্ৰিয়েটৰজনে এইটো ওলোৱা নাছিল। এই ফ্ৰেজটো আচলতে 1930ত এটা ইকনমিক ক্ৰাইচিছ আহিছিল। সেই সময়ত অতি সোনকালে পইচা কমোৱাৰ এটাই উপায় চবেই বাছি লৈছিল, আৰু সেইটো হ'ল জুৱা। আৰু এই গেম্বলিং কৰি অৰ্থাৎ জুৱা খেলি জিকিলে উইনাৰে মুৰ্গীৰ মাংস অৰ্থাৎ চিকেনেৰে দি ডিনাৰ কৰিছিল। মানে যিদিনা জুৱাত জিকিল সেইদিনা উইনাৰে চিকেন খাই চেলিব্ৰেট কৰিছিল, আৰু তেতিয়াৰ পৰাই এই ফ্ৰেজটো ওলাইছিল। PUBG এই ফ্ৰেজটো গেমত ৰাখিল। বেষ্ট মাল্টিপ্লেয়াৰ গেম অফ দ্য ইয়েৰ, এক্সন গেম অফ দ্য ইয়েৰ, স্পৰ্টছ গেম অফ দ্য ইয়েৰ, ট্ৰেণ্ডিং গেম অফ দ্য ইয়েৰ, এনে বহুতে এৱাৰ্ড জিকি থৈছে এই PUBG গেমটোৱে। আৰু ফ্ৰেণ্ডছ, আপুনি শুনি আচৰিত পৰিব যে গেমটোৱে লঞ্চ কৰাৰ 3 দিনত, হয় মাত্ৰ 3 দিনত 70 crore অৰ্জন কৰিছিল। আৰু ইয়াতে গম পোৱা যায় যে কিমান ফেন ফলোৱাৰ আছে এই গেমটোৰ। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় শুনি আহিছে যে যদি মানুহ টেলেণ্টেড হয় তো তাক ছাকচেছ হওঁতে কোনো ৰখাব নোৱাৰে। আৰু ব্ৰেণ্ডন গ্ৰীনে এনে এজন ডাঙৰ উদাহৰণ হৈ পৰিছে আমাৰ মাজত। গেম ডেভেলপাৰজনে গেমটো ডেভেলপ কৰাৰ আগতে ব্ৰাজিলৰ এজন ফটোগ্ৰাফাৰহে আছিল, আৰু মাজে তেওঁ ৱেবছাইট ডেভেলপাৰৰ কামো কৰিছিল। তেওঁৰ পৰা আমি শিক্ষা পাইছোঁ যে চিটুৱেশ্যন লাগিলে যেনেকুৱাই নহওক পেচেঞ্চ থকাটো খুবেই ইম্পৰ্টেণ্ট। জাপানৰ এখন ফেমাছ মুভি বেটল ৰয়েলৰ পৰা ইনস্পায়াৰ হৈ ডেভেলপাৰে গেমটো বনাইছিল। মুভিখনত 100টা ষ্টুডেণ্টৰ এটা গ্ৰুপক অচিনাকি জেগা এটুকুৰাত হেলিকপ্টাৰৰ সহায়ত নমাইছিল আৰু সিহঁতক ইটোৰ লগত ফাইট কৰাইছিল, আৰু তাৰে মাজত যোন জিকে সি হ'ল উইনাৰ। আৰু এইটোৱে আইডিয়া ব্ৰেণ্ডন গ্ৰীনে গেম PUBGত দিছিল। এই ফেমাছ গেমটো কেৱল 150 জন গেম ডেভেলপাৰে কণ্ট্ৰল কৰি আছে। PUBG গেমৰ পপুলাৰিটি ইয়াতে গম পোৱা যায় যে লঞ্চ কৰাৰ মাত্ৰ এবছৰ পাছতে 8652 crore ৰেভিনিউ জেনেৰেট কৰিছিল। ব্ৰেণ্ডন গ্ৰীন PUBG গেমৰ আগত M3 কিং অফ দ্য হিল নামৰ গেমত এজ এ মডাৰ অৰ্থাৎ মডিফিকেশ্যনৰ কাম কৰিছিল। ফ্ৰেণ্ডছ, PUBG কিন্তু মোবাইলৰ কাৰণেহে একেবাৰে ফ্ৰী, কিন্তু PUBG PC কাৰণে আমাক পে' কৰিব লাগে, কাৰণ মোবাইলৰ কম্পেয়াৰত PC গ্ৰাফিক্স খুবেই ধুনীয়া। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত PUBG বিষয় ইমানেই আছে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।
মই হিৰণ্য আকৌ লৈ আহিম এনে কিছুমান ফেক্টছ আমাৰ নেক্সট ভিডিঅ'টো। এতিয়ালৈকে বাই।